কবিতাৰ শিৰোনাম বিদায়। যেতিয়াৰ পৰাই তুমি ৰঙা তেজ হৈ হিৰাই হিৰাই বৈ কেঁচা কলিজাত প্ৰেমৰ কাৰেং সাজিছা, তেতিয়াৰ পৰাই বুকুৰ ধপ ধপনিবোৰে উদযাপন কৰি আহিছে তোমাৰ অস্তিত্বৰ মৌ মিঠা অনুভৱবোৰ। যেতিয়াৰ পৰাই মোৰ দুচকুত তুমি দুচকুত হৈ কথা ক'বলৈ লৈছা, তেতিয়াৰ পৰাই মোৰ দৃষ্টিত তোমাৰ জীয়া ছবিয়ে মোৰ স্বপ্ননীল আকাশৰ উজ্জ্বল নক্ষত্ৰ হৈ পৰিছে। যেতিয়াৰ পৰাই প্ৰতিটো পল অনুপলতে তুমি মোক নিসংগতাৰ পৰা আজৰি আনি সাৱটি লৈছা, তেতিয়াৰ পৰাই মোৰ পৃথিৱীখনেই তুমি হৈ পৰিছা। কিন্তু কিন্তু তুমি হেনো এদিন মোক এৰি গুচি যাবা বেলেগ এজনৰ বেলেগ এখন পৃথিৱীলৈ। তুমি এৰি গ'লে মোৰ কি হ'ব? ভাঙি যাব চাগে প্ৰেমৰ কাৰেং টুকুৰা টুকুৰ হৈ। এন্ধাৰে গিলি পেলাব চাগে তোমাৰ ছবি খামুচি ধৰি থকা মোৰ দুচকুৰ সমস্ত আলোকক। তোমাৰ মোৰ পৃথিৱীখনো চাগে জ্বলি ইতিহাস হৈ ৰ'ব। সেইকাৰণে কৈছো, গ'লে নিঃশব্দে মনে মনে গুচি যাবা। তথাপি নকবা বিদায়।